মোৰ মনত আছে ইলেকশ্যনৰ সময়ত মই যেতিয়া ঘোষণা কৰিছিলো যে বিজেপিৰ চৰকাৰ গঠন হলে 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিয়া হ'ব মোক বহুতেই বিশ্বাস কৰা নাছিল দলৰ ভিতৰতো সমালোচনা হৈছিল যে ইমান ডাঙৰ আমি প্ৰতিশ্ৰুতি কিয় দিলো কাৰণ 1 লাখ চাকৰি দিয়াটো সম্ভৱ নহয় আজি মই গৌৰৱেৰে এই নাহৰকটীয়াৰ পবিত্ৰ ভূমিত থিয় হৈ কওঁ যে ইতিমধ্যে আমি ৯৭,০০০ চাকৰি আমি আমাৰ যুৱক যুৱতীসকলক দিবলৈ সক্ষম হলো যে 1 লাখ চাকৰিটো হৈ গল মোৰ দায়িত্ব শেষ ৩,০০০ দিলেই কিন্তু ল'ৰা ছোৱালীটো নিবনুৱা হৈয়ে থাকিব সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যে 1 লাখ চাকৰি শেষ হোৱাৰ দিনাখনে আৰু ৩৫,০০০ নতুন চাকৰি আমাৰ ল'ৰা ছোৱালীক দিয়াৰ আমি ব্যৱস্থা কৰিম যিসকলে চাকৰি নকৰিব ব্যৱসায় কৰিব খোজে উদ্যোগ কৰিব খোজে তেওঁলোকৰ বাবে ইন্টাৰভিউ আৰম্ভ হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি